দেখিছোঁ আমি বেঙেনা প্ৰজাতিটো আপুনি ক'ৰ পৰা আনিছে এইটো আপোনাৰ ৰাইডিঙিয়াৰ পৰা আনিছোঁ ৰাইডিঙিয়াৰ পৰা আনিছে ৰাইডিঙিয়াত পাইছে ন আপোনাৰ এইটো বেঙেনা পুলিটো হয় 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 এতিয়া আপোনাৰ বিকিবলৈ আপুনি ক'ত বিকিব মই দুলাখৰীয়া বজাৰত গৈ আপুনি বিকিব বা ভাল শুনিছোঁ আমি দুলাখৰীয়া বজাৰত এতিয়া বেঙেনা কেনেকৈ বিকিব আপুনি 2 কেজি কেইটকাকৈ বিকিব 200 টকাকৈ 1 কেজি 200 টকাকৈ লাগিব আপোনাক নে 2 কেজি 200 টকাকৈ বেঙেনা বহুত দাম আপোনাৰ এইটো কি জাতৰ বেঙেনা হেই বহুত দাম লগাইছেচোন এইটো ইয়াৰ নহয় নেকি জাতটো ইয়াত নহয় আমি লগত দেখিবলৈ পাইছোঁ যে আমাৰ ৰিয়ান আছেহি আমাৰ লগত ৰিয়ান এওঁ খেতি কৰে ন এওঁ খেতি কৰে কি খেতি কৰিছে আপুনি ৰঙালাও খেতি কৰিছে ৰঙালাও খেতি আপুনি কিমান ৰঙালাও কৰিছে আপুনি 10টা ৰঙালাও খেতি কৰিছে ঠিকে আছে ধনিয়া কেনেকৈ দিছে মই ধনিয়া অলপ নিব বিচাৰিছোঁ এয়া আপোনাৰ চিন্ময় শইকীয়াৰ ধনিয়া 10 টকা মুঠি 10 টকাকৈ বিকিছে আপুনি সেই আমি এইখিনিতে আৰু এজনক দেখা পাইছিলোঁ হ'লে তেওঁ এতিয়া বৰ্তমান নাই তেওঁ আহিলে বাৰু এতিয়া আমি ৰিয়ানৰ ওচৰলৈ যাম ৰিয়ান নমস্কাৰ দিয়া ৰিয়ান নমস্কাৰ দিয়া নমস্কাৰ আপুনি কি খেতি কৰিছে জলকীয়া কৰিছে নেকি আপুনি জগিৰা আৰু লগতে আমাৰ ইয়াৰ শ্ৰেষ্ঠ খেতিয়ক ডিম্পল শইকীয়া আছে তেওঁ খেতিয়কৰ মেইন হেড তেওঁ পোচাকেই কয় তেওঁ একদম দুৰ্দান্ত খেতিয়ক আপুনি কি খেতি কৰিছে বিলাহী খেতি কৰিছে বিলাহী আপোনাৰ কিমান আছে বহুত আছে বিলাহী আপুনি বিকিছে নাই বিকিছে বিলাহী এইটো জাতটো ক'ৰ পৰা আনিছিলে ক'ৰ পৰা কিনি আনিছিলে পুলিবিলাক গোলাঘাটৰ পৰা কিনি আনিছে এতিয়া বিলাহী বিকিব হৈছে নাই হৈছে বিলাহী কেনেকৈ বিকিব এতিয়া আপুনি কেজি 40 টকা কোনখন বজাৰত আপুনি বিক্ৰী কৰে দুলাখৰীয়া বজাৰত বিক্ৰী কৰে আৰু ভাল লাগিল আজি আমি 3জন খেতিয়কক লগ পাই এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া কেনেকৈ কয় এয়া আমাৰ চিন্ময় শইকীয়াৰ প্ৰথমটি ভিডিঅ' তেওঁ পাৰিছেনে নাই আপোনালোকে জনাব কমেণ্ট কৰি দেই ৰাইজসকল